নমস্কাৰ গাইজ, আমি আৰম্ভণি কৰিছোঁ মানে যাত্ৰাৰ কাৰণে। যাত্ৰাৰ কাৰণে। বা বেলেগ আৰু দেই। ৰাস্তা বন্ধ যাম যাম। হেল্ল' গাইজ, কি খবৰ? আমি এতিয়া গৈ আছোঁ বৰ্তমান সময় এতিয়া গাড়ীত গৈ আছোঁ ৰেষ্টুৰেণ্টৰ ৰেলৱে ষ্টেচনলৈকে। তাৰমানে এতিয়া 1:30 বজাত হ'ব আৰু মানে গাড়ীখন ট্ৰেইনত, সেইকাৰণে আমি এতিয়া গাড়ী গৈ আছোঁ। এতিয়া নকওঁ কিয় নামি ন ময়ে কৈ দিম কেলা এইটো কি আছে। হেল্ল' গাইজ, এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ, নামি কিনে এতিয়া ৰেলৱে ষ্টেচন ফালে গৈ আছোঁ। ৰেলৱে ষ্টেচনটো এতিয়া পামগৈ মানে, বেছি নহয় 2 মিনিটমান ৰাস্তা ইয়াৰ ওচৰতে আছে, চাই ল'ব পাৰে। এনেকুৱাকৈ দেখাব লাগিব। তাৰপিছত ট্ৰেইনৰ টিকেটটো এতিয়া কনফাৰ্ম হোৱা নাই মানে। টিকু কোনফালে সোমাব লাগিব? আমাৰ এতিয়া আমি আছোঁ ৰেলৱে ষ্টেচনত। এইটো চোৱা আমাৰ চিটটো ইয়াত নাই, আমাৰ ইয়াত চোৱা নহয়, এইবিলাক কনফাৰ্ম হোৱা নাই মানে, RS লাগি আছে আৰু এইটো হয় নেকি? মছলা দিব বুলি ভাবিছে ট্ৰেইনটো ৰখাই দিছে নেকি? টিকু ভাই কেনেকুৱা? একদম বঢ়িয়া ফিলিং। ছাৰৰ কেনেকুৱা? ছাৰৰ কেনেকুৱা লাগিছে? ছাৰৰ ফিলিংটো কেনেকুৱা লাগিছে? মজা। ট্ৰেইনটো ইয়াৰ কাৰণে কেনেকুৱা লাগিছে? অসম নিচিনা লাগি আছে আৰু তেনেকুৱা বহুত মজা দেই। বেংগলোৰত এনেকুৱা চলাইছিলে, মজা আছে। বিহু কেনেকুৱা? বিহু কেনেকুৱা হৈছে? আৰু পামিয়ে কেনেকৈ লাগিছে মানে, ইফালে খিৰিকীটো বৰষুণ দিছে, খিৰিকীটো বন্ধ কৰিছোঁ আৰু খিৰিকীটো বন্ধ কৰিছোঁ, আকৌ বৰষুণ কমি গৈছে, আকৌ খেলিব লাগিছে, আকৌ এতিয়া খুলি দিছোঁ, আকৌ এতিয়া বৰষুণ আহিব। এইটো কি মানে, এইটোকে ভাল লগা নাই মোৰ। লীলা খেলা ভগৱানৰ লীলা খেলা চাই চাই যাব লাগিব। আমি যে এতিয়া ভিডিঅ'টো যে সম্পূৰ্ণ হিচাপে বনাই নাই, আমিতো আমাৰ মোবাইল, আমাৰ হাতত মাইক্ৰ'ফোন নাই, সেইটো কাৰণে আমি ভিডিঅ' বনাই সেইকাৰণে ডাইৰেক্ট মানে ভিডিঅ'টোত আমি ভাবিছোঁ ডাইৰেক্ট ভইচ লগাই কিনে লাষ্ট আমি ভিডিঅ'টো দিম। আমাৰ ভইচটো এনেই ভালকৈ অহা নাই, সেইটো কাৰণে এডজাষ্ট কৰি ল'ব মানে, সেইটো কথা নহয় মানে। মেইন কথাটো হৈছে মানে এতিয়া হেৰি যে এনেকুৱা ভিডিঅ' নেক্সট টাইমলৈ বনাবলৈ মানে, নেক্সট ভিডিঅ' বনাবলৈ আপোনালোকৰ মানে মৰম আৰু আশীৰ্বাদ লাগে। এতিয়া মই ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য কি জানো, আশীৰ্বাদ মানে যে আমাৰ নিচিনা ল'ৰা বহুত বেংগলোৰত থাকে ন, বাহিৰত থাকে, বেংগলোৰ, তামিলনাডু, কেৰেলা, যাতে কেদাৰনাথ যোৱা চবৰে সপোন মানে এইটো বনোৱা সেইটোৱে উদ্দেশ্য, যাতে কিবা এটা সুবিধা হওক। আমি হিন্দীটো কোৱা নাই, অসমীয়াত কৈছোঁ যাতে, হয় নাই, চবে আহিবলৈ সুবিধা হওক। চবে ভাবি থাকে আমি কেনেকৈ কেদাৰনাথ যাম, কেনেকৈ কি কৰিম, ক'ত থাকিম, ক'ত ষ্টে কৰিম, ক'ত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, চব কৈ যাম আগলৈ। চব আগলৈ অলপ ভিডিঅ'টো গম পাই দিব। আমি এতিয়া মানে এতিয়া বৰ্তমান কোৱা নাই মানে, এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ আজি মানে, আজি হৈছে দিনটো, এদিনো দিনটো পোৱা হোৱা নাই, সেইকাৰণে গম নাই পোৱা। এতিয়া আমি দিল্লী পাম, এতিয়া আমি নিজামুদ্দিনৰ পৰা এতিয়া আমি হেৰিটোলৈকে যাম, তেতিয়া আমি আগলৈ ভিডিঅ'টোলৈ চাই থাকক। ভালকৈ প্ৰথম ক'ব লাগিব।
বৰ্তমান ইয়াতে ষ্টেচনৰ নাম বিচাৰি পাইছে আর শিকার এই শিকারি ইয়াত দেখি পাইছে আর সিক্রেট ইমান ইংলিছ কৰিব নাজানো মানে যিমানখিনি জানো ইমানখিনি কৈ দিছোঁ ডাইৰেক্ট মানে যিমানখিনি জানো সিমানখিনি কৈ দিছোঁ এতিয়া ইমানখিনি পাইছোঁ নেক্সট কালি গম পাম আৰু ভিডিঅ'টো বেছি মানে দীঘল হ'ব পাৰে ন কিন্তু ভিডিঅ'টো দীঘল হ'ব মানে আপোনালোকে চাই দিব ইমানখিনি নহয় মানে বৰ লাগিব তথাপিও অকণমান স্কেপ কৰি চাই ল'ব আৰু যিমানখিনি ভাল লাগে বাকী লগৰ কেইজন আহি আছে 4জন সিহঁতক নিউ দিল্লীত লগ কৰিব লাগিব সিহঁতৰ টিকেট কনফাৰ্ম নহ'ল সিহঁতি চেন্নাইলৈকে বেংগলোৰ টু চেন্নাইৰ পৰা আকৌ নিউ দিল্লীলৈকে গৈছে আমাৰ চিট কনফাৰ্ম হৈ গ'ল সেইটো কাৰণে আমি যদি আগতীয়াকৈ পাওঁ ৰখিম সিহঁতলৈ ৰ'ব লাগিব যদি সিহঁতি পায় তো সিহঁতি হ'ব মানে তাৰপৰা লগতে যাম আমি হাতত আৰু এইটো চেনেলটো মানে এই পিকু ভাই আৰু মই এইটো সাগৰ ভাই আছে সাগৰ ভাইটো দেখিছে ভাই ইমান চিনাকি কৰি দিয়া নাই তাৰমানে পাছত এইবোৰ ভিডিঅ'ত পাছত চিনাকি হ'ম লাষ্ট তেতিয়া কেনেকৈ হেৰি কৰি দিয়া টাইমত ন আৰু আমিতো ফাৰ্ষ্ট টাইম এনেকৈ কৈছোঁ আমি নাজানো আমি অভং গাঁৱলীয়া বুজিছে আমি এইবোৰ ক'বলৈ নাজানো যেনেকৈ কৈছোঁ তেনেকৈ কৈছোঁ যাক ভাল লাগে চাব লাইক কৰিব হয়নে বা কিবা এটা কমেণ্ট কৰিব ভাল হৈছে বা বেয়া হৈছে বাকী ট্ৰল কৰা মানুহবোৰ থাকে এইবোৰ একচুৱেলি জ্বলে মানে সেইকাৰণে আৰু ট্ৰল কৰে সেইটো কথা কোৱা নাই মানে ইউটিউবত যে আমি যে ইউটিউবৰ কিবা হেৰি নহয় মানে আমি ভিডিঅ' ৰিচাৰ্জ বনাইছোঁ যে মানুহে কিছুমান বহুত ল'ৰা মানে মোৰ লগৰে আছে মানে যাম কৰে মানে কিমান পইচা হ'ব খৰচ হ'ব কি হ'ব মানে কিবা মানে সেইকাৰণে আমি মানে সেইটো মানে এই ভিডিঅ'টোৰ জৰিয়তে মানে আমি সেই লগবিলাকে মানে এনেকুৱা হিচাপে গম পাব যে কিমান টকা খৰচ হয় আৰু কিমান দিনত পোৱা হৈ যায় সময় কিমান দিন লাগে নাই বহুতে কনফিউজ হৈ থাকে বহুতে কনফিউজ কনফিউজটো হেৰি কৰিব কাৰণে আহিব চবে আহিব ভালকৈ আমি কেদাৰনাথ মন্দিৰত যেতিয়া পামগৈ তেতিয়া ভালকৈ ক'ম আৰু ভিডিঅ' তেনেকৈ পালেগৈ সম্পূৰ্ণ ভিডিঅ'টো ক'ম আৰু হয়নে আহিব চবেই নেক্সট এতিয়া আগলৈ ভিডিঅ'টো চাই আপুনি আগলৈ চাই লওক